জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি আহ্বায়িত অসম বন্ধ সফল কৰাৰ বাবে যৌথ সংগ্ৰাম সমিতিৰ অন্যতম অংশীদাৰী গোট হিচাপে কলিতা জনগোষ্ঠী সন্মিলন অসম KJSA সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। অসমৰ তিনিচুকীয়া, শিৱসাগৰ, নলবাৰীৰ ধমধমা, মুছলপুৰ, তামোলপুৰ, গোৰেশ্বৰ, নাগ্ৰিজুলি, সৰুপেটা, বজাৰী আদি বিভিন্ন অঞ্চলত সৰ্বাত্মক আৰু স্বতঃস্ফূৰ্তভাৱে এই বন্ধ পালিত হোৱাৰ বাতৰি আমি পাইছোঁ। আমি সংশ্লিষ্ট আটাইলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলিতাসকলক জনজাতিকৰণৰ যোগেদি ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম আৰু অসমৰ বৃহত্তম খিলঞ্জীয়া জনগোষ্ঠী কলিতাসকলৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ, কৰ্মসংস্থাপনৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, ভাষিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ আদি অধিকাৰ অক্ষুণ্ণ ৰখাৰ বাবে যি প্ৰয়াস আৰু সেই প্ৰয়াস পূৰণাৰ্থে কৰি অহা দাবী কলিতা জনগোষ্ঠীৰ এক সামূহিক দাবী। দুখৰ কথা, কোনো এখন চৰকাৰেই এই ন্যায্য দাবীৰ প্ৰতি উচিত মূল্য এতিয়ালৈকে দিয়া নাই। আমাৰ অনুনয় নিবেদনে কোনো ফলপ্ৰসূ ফল নিদিয়াৰ বাবে 2015 চনত জুন আৰু জুলাই মাহত আমি প্ৰথমবাৰৰ বাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। যদিও এইটোৱে আছিল, আজিৰ কাৰ্যসূচীটোৱে আছিল অসম বন্ধৰ নিচিনা এক প্ৰথম কঠোৰ কাৰ্যসূচী। আশা কৰিছোঁ আজিৰ এই বন্ধ কাৰ্যসূচীৰ সফলতাই চৰকাৰলৈ এক বাৰ্তা কঢ়িয়াই লৈ যাব। চৰকাৰ তথা সংশ্লিষ্ট আটাইয়ে নিশ্চয় বুজি পাইছে যে কলিতাসকল এতিয়া জাগৃত হৈছে আৰু এই জাগৃত কলিতাসকলক অৱদমন কৰাৰ অপচেষ্টা কোনো চৰকাৰ বা কোনো গোষ্ঠীয়ে যেন নকৰে, তাৰ বাবে আমি পুনৰবাৰ আহ্বান জনাইছোঁ। আৰু কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু জনজাতিকৰণৰ যোগেদি ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিকৰণৰ যি দাবী আমাৰ, সেই দাবীক চৰকাৰে উচিত মূল্য দি এই দাবী বাস্তৱায়িত কৰাৰ দিশত বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আমি পুনৰবাৰ আহ্বান জনাইছোঁ। জয়তু কলিতা জনগোষ্ঠী।